পুঠি মাছৰ লগত পুঠি মাছটো আমাৰ গাঁৱত পোৱা যায় আমাৰ নদীত পুখুৰীত। হাই ফ্যামিলি, হাই ফ্রেন্ডস, কেনে আছে সবে? আশা করি সবে ভাল আছে, সুস্থ আছে, আনন্দত আছে। আজি মই মোৰ দুপৰীয়াৰ আহাৰ মোৰ লাঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নতুন এটা ভিডিঅ'ৰে। আজি বিশেষ একো নাই, বহুত দিন নিৰামিষ খালোঁ। এই নিৰামিষ খোৱাৰ পিছত আজি অলপ মাছ আনিছোঁ, মানে বাটা মাছ, সৰিয়হ পাথুৰি, সৰিয়হ দি খাবলৈ ভাল লাগে, সেইকাৰণে আজি চিম্পুল আপোনালোকক মই দেখুৱাই আছোঁ। এইটো দালি হয়, মচুৰিৰ দালি, এইটো আলু আৰু বটবটি ভাজা ভাজি হয়। তাৰপিছত এইটো হ'ল সৰিয়হ আৰু বাটা মাছৰ পাথুৰি, বহুত ভাল পাওঁ সেইকাৰণে এইটো লৈ আহিছোঁ, সৰু মাছ আজি। আৰু লগত আছে তিয়ঁহ, নেমু আৰু কেঁচা পিঁয়াজ গৰম কৰিছে আৰু জলকীয়া। ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। তেনেহ'লে মই ষ্টাৰ্ট কৰোঁ। মানে আমি ব্ৰাহ্মণ মানুহ খোৱাৰ আগত নিবেদন কৰিব লাগে, সেইটো নিবেদনটো কৰি তাৰপিছত মই ষ্টাৰ্ট কৰিম। মই প্ৰথমতে দালি আৰু দালিৰ লগত অলপ নেমু চেপি লৈছোঁ, তাৰপিছত অলপ ভাজি এইটো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে ভাত পানী খালেনে জনাব। মই বিৰাট ভাল লগা দালি আৰু আলু ভাজা বা কিবা এটা ভাজা হ'লে, আলু ভাজা মোৰ ফেভাৰিট হয়, হ'লে হ'ল আৰু তিয়ঁহ। অলপ কেঁচা জলকীয়া, অলপ কেঁচা পিঁয়াজ গৰম কৰিছা, ফ্ৰেণ্ডছ লগতে থাকিব আৰু ভিডিঅ'টো কেনেকুৱা লাগে, যদি ভাল লাগে আৰু মোৰ নতুন নতুন ফুডৰ ভিডিঅ' লৈ আহিম, নতুন নতুন ৰেচিপি লৈ। এতিয়া অলপ মাছটো টেষ্ট কৰিম, সৰিয়হ বাটা, সৰিয়হৰ পাথৰি দি বনোৱা, মই বিৰাট ভাল পাওঁ। বহুত টেষ্ট, ফ্ৰেণ্ডছ এণ্ড ফেমিলি, বহুত টেষ্টি হৈছে। এইটো মোৰ ৱাইফে বনাইছে, বিশেষ স্পেচিয়েলভাৱে, কালাৰটোও বঢ়িয়া হৈছে। কেতিয়াবা মই নিজে ৰান্ধি আপোনালোকক দেখাম, মই কিবা কিবি ৰান্ধিব আৰু ইমান ভাল নোৱাৰোঁ। যদি আপোনালোকে কমেণ্টছ কৰি কয় যে মোক কিবা ৰন্ধাৰ ৰেচিপি দিয়াৰ কাৰণে, মই ৰান্ধি দেখুৱাম আপোনালোকক। ভাল লাগিছে। আৰু মাছ অলপ টেষ্ট কৰোঁ, নদীৰ মাছ হয় এইটো, আমাৰ গদাধৰ নদীৰ মাছ, পুৰা একদম পিয়ৰ লোকেল মাছ হয়। চালানী মাছ মই এনেও নাখাওঁ, মানে আজি সৰু মাছে খালোঁ, মন গ'ল। হেভি টেষ্ট ফ্ৰেণ্ড, মাছটোৰ বিৰাট টেষ্ট। बहुत टेस्टी लगे और फ्रेंड्स एनेक मरम दी जा अपने
কাৰণ আপোনালোকৰ মৰম নহ'লে আমি বা মই যিয়ে হওক আগুৱাব নোৱাৰিব। আপোনালোকৰ মৰমটোৱে আমাক আগুৱাবলৈ প্ৰেৰণা যোগায়। কাৰণ আপোনালোকে যদি ভাল নাপায় তেনেহ'লে এই প্লেটফৰ্মত কোনেও আগুৱাব নোৱাৰিব। আৰু মই অলপ লাহে লাহে খাওঁ, স্পীডত খাব নোৱাৰোঁ, অলপ টাইম লাগে খাব। আৰু অলপ দালি ল'লোঁ, তাৰপিছত আৰু ভাজা ল'লোঁ, অলপ নিমখ ল'লোঁ, অলপমান নেমু চিপি দিম ইয়াত, আৰু এনেকৈ মাইণ্ড ব্ল'য়িং ফ্ৰেণ্ডছ। আৰু অলপ তিয়হ এটা খাওঁ, কেঁচা পিঁয়াজ গৰমত খোৱা ভাল। ফ্ৰেণ্ডছ, মই প্ৰায় খায়ে ল'লোঁ গোটেইখিনি, অলপমানে আছে আৰু বহুত তৃপ্তিৰে খালোঁ। মই বেছি আইটেম হ'লে খাব বেয়া লাগে, 2-3টা 4টা আইটেম হ'লে মোৰ হৈ যায়, 3টা আইটেম বা 2টা আইটেম হ'লে হৈ যায়। আজি ইমান কৰাও নাই, গৰম বেছি দিছে, লাইট খোৱাৰে খালোঁ। আৰু এতিয়া অলপমান আছে বাকী, সেইটো খাই আছোঁ। আপোনালোকৰ কেনেকুৱা লাগে ভিডিঅ'টো নিশ্চয় জনাব। ভাল লাগিলে এটা লাইক দিব, কমেণ্টছ কৰিব, আৰু যদি এনেকুৱা সুন্দৰ ভিডিঅ' লাগে আপোনালোকৰ নিশ্চয় জনাব। আৰু মই ৰন্ধা যদি ৰেচিপি কিবা ভিডিঅ' লাগে জনাব, কেনেকুৱা ভিডিঅ' লাগে মুঠতে আপোনালোকে জনাব। আৰু ছাপোৰ্ট কৰিব ফ্ৰেণ্ডছ, আপোনালোকৰ ছাপোৰ্টৰ অবিহনে আমি আগুৱাব নোৱাৰিম। মৰম দিব, আৰু আশা কৰোঁ আৰু চেষ্টা কৰিম আমি ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত মই উপহাৰ দিব পাৰোঁ। তিয়হ, অলপ পিঁয়াজ, মাছটো ভালে টেষ্ট আছিল। অলপ টাইটটো বেছি আছে মাছটোত, মানে বাটা মাছ, সৰু মাছত কাটাটো বেছি থাকে। যিবিলাক মাছৰ কাটা বেছি সেইবিলাক মাছৰ টেষ্টটো বেছি। সৰু সৰু টাইট, এই সৰিয়হ বটা দি মাছ বা সৰিয়হ বটা দি পনীৰ, আৰু সৰিয়হ বটা আপোনাৰ বহুত ৰেচিপি খোৱা যায়। মই বহুত ভাল পাওঁ সৰিয়হৰ ৰেচিপি, সৰিয়হ বটাৰ ৰেচিপি মোৰ ফেভৰেট হয়। ইলিচ মাছৰ লগত এইটো আৰু বেছি ভাল পাওঁ মই, সৰিয়হ বটা দি। পুঠি মাছৰ লগত। তো ফ্ৰেণ্ডছ, আজিলৈ সমাপ্ত। মোৰ খোৱা শেষ হৈ গ'ল। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে আকৌ এবাৰ কৈছোঁ, লাইক কৰিব, কমেণ্টছ কৰিব, কেনেকুৱা ভিডিঅ' লাগে জনাব, আৰু মৰম দিব। ময়ো আশা কৰোঁ ভাল ভাল ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'ত 2টা 3টা 4টা ভিডিঅ'ত এইটো চেনেল মানে মোৰ 2টা আনলাইক আহি আছে। তো এই মানুহজনে কোন হয়, দুজনে না এজনে, এইটো গম নাপাওঁ। মানে আনলাইক মাৰি দিয়ে, মই এইটো চেক কৰিম, নিশ্চয় চেক কৰিম কোন হয় এইটো, তেনেহ'লে গম পাম। যদি আপোনাৰ ভাল নালাগে নাচাব, প্লিজ আনলাইক নামাৰিব। আনলাইক মাৰিলে আমি মানে ডিম'টিভেট হৈ যাওঁ, সেইকাৰণে কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, আৰু মই চেকো কৰিম এইটো কোন হয়। আজিলৈকে বাই বাই ফ্ৰেণ্ডছ।